বৰ্তমান অসমত আটাইতকৈ বেছি দুৰ্ভগীয়া মহিলাসকল হৈছে ৰান্ধনী, যিয়ে স্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে ল'ৰা-ছোৱালীৰ বাবে খাদ্য বনায়। কিয় কৈছোঁ কথাটো ভালদৰে শুনক। বৰ্তমান স্কুলৰ ৰান্ধনীবিলাকৰ এক মাহৰ দৰমহা হৈছে ২,০০০ টকা। মানে প্ৰতিদিনে চৰকাৰে তেওঁলোকক ৬৬ টকাকৈ দিছে, য'ত বৰ্তমান আপুনি ক'ৰবাত যদি হাজিৰা কৰে ৪০০-৫০০ টকা হাজিৰা তেওঁলোকক ৬৬ টকাকৈ দিছে। হৈ গ'ল নহয় দুৰ্ভগীয়া। আৰু দ্বিতীয় কথাটো শুনক, যিসকল ৰান্ধনী আছে তেওঁলোকক অৰুণোদয় নিদিয়ে, মানে চৰকাৰী চাকৰি বুলি। আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলৰ অৰুণোদয় আছে তেওঁলোকক ২৫০ টকাত গেছৰ চিলিণ্ডাৰ দিব। মানে ৰান্ধনী বাইদেউসকলে গেছৰ চিলিণ্ডাৰো ২৫০ টকা নাপায়। কিনো কম আৰু, তেওঁলোকে ইমান কষ্ট কৰি ৰ'দে বতাহে বৰষুণতো নিজৰ কৰ্তব্য নিজৰ দায়িত্ব পালন কৰে। তাৰ পিছত চৰকাৰে তেওঁলোকক একো সাহায্যও আগনবঢ়ায় আৰু তেওঁলোকৰ দৰমহাও বঢ়াই নিদিয়ে। ইয়াতকৈ বেছি দুৰ্ভগীয়া আৰু কোন হ'ব পাৰে? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।